জয় হিন্দ দোস্ত, স্বাগতম জনাইছোঁ মোৰ হোনৰ অসম চেনেললৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তো বন্ধুসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। সো বন্ধুসকল, ভিডিঅ'টো হৈছে অসম পুলিচৰ যিটো ইণ্টাৰভিউ চলি আছে। সো বন্ধুসকল, PAT আৰু PSTৰ কাৰণে যিখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগে, সো কি ডকুমেণ্টছ লৈ যাব লাগে আৰু ক'ভিড প্ৰট'কলৰ বাবে যিখিনি গাইডলাইন আছে, সো গাইডলাইনখিনি কি মানিব লাগে, সো গোটেইখিনি কথা এইটো ভিডিঅ'ৰ মাজত আপোনালোকৰ লগত আলোচনা কৰিম। সো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগতে যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেনেহ'লে ভিডিঅ'টো প্লিজ এটা লাইক কৰি দিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি অন কৰি দিব, যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পোৱাৰ বাবে। সো বন্ধুসকল, মই আপোনালোকৰ বাবে নিত ডিফেন্সৰ আপডেট দি থাকোঁ। সো বন্ধুসকল, আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, এইখন হ'ল অসম পুলিচৰ এডমিট কাৰ্ড। সো বন্ধুসকল, ইয়াতে আপোনালোকৰ তথ্য ভালকৈ সকলোখিনি দিয়া আছে। সো বন্ধুসকল, আপুনি ইণ্টাৰভিউ দিবলৈ যাওঁতে কি ডকুমেণ্টছ নিব লাগিব আৰু কি মেইনটেইন কৰিব লাগিব ক'ভিড-19ৰ বাবে। সো বন্ধুসকল, গোটেইখিনি কথা ইয়াতে ভালকৈ লিখা আছে। মই গোটেইখিনি কৈ আছোঁ, কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকিব। সো বন্ধুসকল, ইয়াতে ফাৰ্ষ্ট লিখা আছে, আপোনালোকে দেখিবলৈ পাইছে যে ইয়াতে আপোনাৰ 1 নম্বৰ যিটো অপশ্যন আছে, সো ইয়াতে আপোনাৰ মাস্কটো বাধ্যতামূলক ল'ব লাগিব। তাৰপিছত 2 নম্বৰত কৈছে আপোনালোকৰ যিটো ছ'চিয়েল ডিষ্টেঞ্চটো আপোনালোকে মেনশ্যন কৰিব লাগিব। সো 3 নম্বৰত আপোনালোকৰ ৰিপৰ্টিং টাইমত সোমাব লাগিব। সো বন্ধুসকল, এনেকুৱা কিছুমান গাইডলাইন দিয়া আছে ক'ভিড-19ৰ বাবে। তো বন্ধুসকল, তাৰপিছত আহিব নেক্সট ইণ্ট্ৰাকশ্যন টু দ্য কেণ্ডিডেট ফৰ PST আৰু PAT। সো বন্ধুসকল, PAT আৰু PSTৰ বাবে কি ডকুমেণ্টছ লৈ যাব লাগিব আৰু কি ডকুমেণ্টছ নহ'লে হ'ব। সো বন্ধুসকল, মই গোটেইখিনি কথা আপোনালোকক ক'ব গৈ আছোঁ। সো বন্ধুসকল, ইয়াতে আপোনালোকে দেখা পাইছে 1 নম্বৰত আপোনাৰ কৈছে যে আপোনাৰ যিটো এডমিট কাৰ্ড, সো সেইটো লগত লৈ যাব লাগিব। আৰু 2 নম্বৰত কৈছে আইডেণ্টি প্ৰুফৰ কথা। সো বন্ধুসকল, আপুনি যিকোনো এটা আপোনাৰ ID কাৰ্ড লৈ যাব, আধাৰ কাৰ্ড, ভোটাৰ আই কাৰ্ড বা পান কাৰ্ড, যিকোনো এটা ID প্ৰুফৰ কাৰণে যিকোনো এটা কাৰ্ড লৈ যাব লাগিব। সো বন্ধুসকল, তাৰপিছত আছে আপুনি যদি ইণ্টাৰভিউৰ দিনা অনুপস্থিত হয় তেনেহ'লে আপোনাৰ ইণ্টাৰভিউটো কেঞ্চেল হৈ যাব। নেক্সট 4 নম্বৰত কৈছে আপোনাৰ যিবিলাক অৰিজিনেল ডকুমেণ্টছ আছে সেইবিলাক লগত লৈ যাব লাগিব আৰু জেৰক্স কৰি তাত সেল্ফ এটেষ্টেড কৰি লৈ যাব লাগিব। সো বন্ধুসকল, তাৰপিছত আহিছে আপোনাৰ যিটো ৰিপৰ্টিং টাইম হয়, সেই ৰিপৰ্টিং টাইমত আপুনি সোমাব লাগিব। সো বন্ধুসকল, নেক্সট আৰু কি ডকুমেণ্টছ আপোনাৰ লগত লৈ যাব লাগিব আৰু অৰিজিনেল ডকুমেণ্টছ লৈ যাব আৰু কোনবোৰ ল'ব নালাগে। সো বন্ধুসকল, মই গোটেইখিনি কথা কৈ আছোঁ। সো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, ইয়াতে ফাৰ্ষ্ট অপশ্যন ইয়াতে আছে SSLC চাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজি। সো বন্ধুসকল, এজি প্ৰুফৰ বাবে আপোনাৰ SSLC চাৰ্টিফিকেটখিনি লৈ যাবলৈ দিছে। সো তাৰপিছত দিছে SSLC মাৰ্কশ্বিট। সো বন্ধুসকল, ইয়াতে আপোনাৰ যিটো মেট্ৰিকৰ যিখিনি চাৰ্টিফিকেট আৰু হায়াৰ ছেকেণ্ডেৰী যিখিনি চাৰ্টিফিকেট গোটেইখিনি লগত লৈ যাবলৈ কৈছে অৰিজিনেল। সো বন্ধুসকল, তাৰপিছত আপোনালোকক কৈছে আপোনাৰ যিটো কাষ্ট চাৰ্টিফিকেট হয়। সো বন্ধুসকল, আপুনি যিটো কাষ্টৰ SC ST OBC MOBC, সো বন্ধুসকল, আপোনাৰ যিটো চাৰ্টিফিকেট আছে সেইটো লগত লৈ যাব লাগিব। নেক্সট আৰু যিসকলৰ EWS চাৰ্টিফিকেট আছে, সো বন্ধুসকল, এইটো আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীণত, মই দেখুৱাই দি আছোঁ অলপ জুম কৰি। যদি আপুনি 23/12/2019 to 6/1/2020 ভিতৰত আপুনি যদি এপ্লাইটো কৰিছিল তেনেহ'লে আপোনাৰ যিটো EWS চাৰ্টিফিকেট আছে সেইখন আপুনি লৈ যাব। তাৰপিছত নেক্সট আছে, তাৰপিছত স্পেচিয়েল ব্ৰাঞ্চৰ যিকোনো FMMৰ দ্বাৰা কোনো তথ্য থাকিলে সো আপোনাৰ লগত লৈ যাব লাগিব। তাৰপিছত নেক্সট আপোনাৰ যদি কোনো ধৰণৰ হোমগাৰ্ডৰ চাৰ্টিফিকেট আছে তেনেহ'লে আপুনি লগত লৈ যাব লাগিব, আৰু যদি নাই তেনেহ'লে ল'ব নালাগে। সো বন্ধুসকল, তাৰপিছত আছে আপোনাৰ যিটো ৱৰ্কিং যিটো BDB চাৰ্টিফিকেট আছে, সো চাৰ্টিফিকেট যদি থাকে তেনেহ'লে লৈ যাব, আৰু যদি নাথাকে তেনেহ'লে কোনো কথা নাই, ল'ব নালাগে। সো বন্ধুসকল, তাৰপিছত আপোনাৰ স্পৰ্ট চাৰ্টিফিকেট লৈ যাব লাগিব, লগত যদি আছে লৈ যাব, আৰু যদি নাই তেনেহ'লে ইমান কম্পালচাৰী নহয় যে লাগিবই। সো বন্ধুসকল, নহ'লেও নহ'ব। সো বন্ধুসকল, তাৰপিছত আহিছে ডিপ্ল'মা, কোনো ধৰণৰ আপোনাৰ যদি এক্সট্ৰা কোনো ধৰণৰ ডিপ্ল'মা ITI কিবা থাকে, সো বন্ধুসকল, সেইটো চাৰ্টিফিকেট আপোনালোকে লগত লৈ যাব। তো বন্ধুসকল, ইয়াতে গম পালে গোটেইখিনি কথা। তো বন্ধুসকল, তাৰপিছত আপুনি আপোনাৰ যিখন চাৰ্টিফিকেট আছে ঘৰত যিবিলাক যি আছে, সব বন্ধুসকল গোটেইখিনি আপুনি লগত লৈ যাব, যে কোনটোৰ দৰকাৰ হ'ব, কোনটো কেতিয়া লাগিব, সব বন্ধুসকল আপুনি ক'ব নোৱাৰিব। তো বন্ধুসকল, আপোনালোকলৈ ভিডিঅ'টো আজিৰ এইখিনি সৰু সুৰা আছিল ভিডিঅ'টো। সো বন্ধুসকল, যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব, আৰু আজিৰ কাৰণে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। জয় আই অসম।